আজি একদম নিজকে মেচুৰ যেন অনুভৱ হৈছে কিয় কৈছো জানেনে মানে আজি মই প্ৰথমবাৰৰ কাৰণে অকলে ৰেষ্টুৰেণ্ট আহিছো আৰু ফুডিস্তানলৈ আহিছো আহি ইয়াতে ফুডিস্তান স্পেশাল বিৰিয়ানীকে অৰ্ডাৰ কৰিলো ধুনিয়াকে তাৰ পিছত খাব লৈছো এইফালে যে জুবিনদাৰ ফটোখন এখন আকো এতিয়া আৰ্ট কৰা নাই আগৰ পৰাই আছিল আৰু এয়া ধুনিয়াকে বিৰিয়ানী যেটো আহি পাইছে মই খাবলৈ লৈছো অলপ লাজু লাগি আছিল আৰু কিবা বেলেগো লাগি আছিল মানে কিয় জানেনে অকলে যে এইদৰে আহি খোৱা অভ্যাসে নাই তাৰ পিছত আকৌ ভাবিছো কিনো হ'ব অকলে আহিলেও মই হলো স্বাধীন ছোৱালী গতিকে মই অকলে খাবও পাৰো সব কাম কৰিব পাৰো আৰু সেইটো ভাবিয়ে নিজকে সন্তুষ্টি দি ধুনিয়াকে অকলে আহি পিনে এয়া ৰেষ্টুৰেণ্টত খাই আছো ধুনিয়াকে খাই আছো পিছত মোৰ আসল ৰূপটো আহিলে মানে হাতে দি খোৱা আৰু খাই লৈ মিৰৰ সেলফি এখনটো উঠিবই লাগিব তাৰ পিছত আকৌ অফিচলৈ আহিলো ভিডিওটো কেনেকুৱা পাইছে জনাব দেই আজিলৈ বাই